খবৰ সকলোৰে আশা কৰোঁ সকলো ভালেই আছে আৰু মোৰো ভাল আজি মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা মোৰ ফিটনেছ ক্লাবত মই কেনেকৈনো জুম্বা কৰাম তাকে লৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চিনাকি কৰোৱাই দিম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি শেষলৈকে চাব তেনেহ'লে ষ্টাৰ্ট কৰোঁ আহক আজি মই চিনাকি কৰাই দিম আমাৰ বাক বা তোমাৰ নামটো কোৱাচোন মোৰ নাম শ্ৰী সুমি দেৱী কেনেকুৱা লাগিছে ইয়ালৈ আহি ভাল লাগিছে আৰু মোৰ যিখিনি মানে কমি আছিলে সেইখিনি বস্তু মই ল'ব পাৰিছোঁ ইয়াত আহি আৰু মোৰ ভাল লাগিছে ইয়াত ৰিজাল্ট পাইছোঁ অ'কে এতিয়া আমাৰ এজনী আণ্টিক চিনাকি কৰাই দিওঁ কওক আপোনাৰ নামটো ময়ো ভাল ৰিজাল্ট পাইছোঁ সেইকাৰণে আপোনালোককো কওঁ আপোনাৰ কিমান দিন হ'ল আহা কৈ দিয়ক মোৰ 1.5 মাহ হ'ল আহা ন আপোনালোকে আহক ভাল পাব আহিলে অঁ কি বেমাৰ মোৰ বেমাৰৰ লিষ্ট বহুত দীঘল এতিয়া অকণমান ভাল পাইছে নাই ভাল পাইছোঁ ভাল পাইছে ন তাৰপৰা এয়া আণ্টিক চিনাকি কৰাই দিওঁ আপোনাৰ নামটো मेरा नाम निशा जायसवाल है मैं यहाँ योगा और जुम्बा क्लास करने आती हूँ यहाँ बहुत अच्छा सिखाया जाता है अच्छा लगता है वेट भी कम हुआ है रिजल्ट बहुत अच्छा है तो আৰু এজনী বা আজি নতুনকৈ এডমিশ্যন লৈছে বা কোৱা মোৰ নাম সাদিকা মই আজিৰ পৰা জইন কৰিছোঁ আজি আহি মোৰ বহুত ভাল লাগিছে আৰু চাওঁ আগলৈ কি হয় ৱেইটটো লুজ কৰিব আহিছোঁ থেংক ইউ আৰু এইখিনিতে এটা কথা কওঁ যদিহে মোৰ এই ভিডিঅ'টো বিশ্বনাথবাসী ৰাইজে চাই আছে তেনেহ'লে আপোনালোকে যদি ভাবিছে মোৰ জুম্বা ক্লাছ জইন কৰিম বুলি তেনেহ'লে মই কণ্টেক্ট নাম্বাৰটো কৈ দিছোঁ আপোনালোকে নোট কৰি ল'ব 9101703501 আকৌ এবাৰ কৈছোঁ 9101703501 আপোনালোকে এই নাম্বাৰটোত মোক কণ্টেক্ট কৰিব পাৰিব আৰু এড্ৰেছটো হৈছে বিশ্বনাথ চাৰিআলি কোচগাঁও থেংক ইউ আমাৰ ইয়াৰ অদিতি বাকো চিনাকি কৰাই দিওঁ কওকচোন আপোনাৰ নামটো মোৰ নাম অদিতি শইকীয়া মই ইয়ালৈ ৱেইট কমাবলৈ আহিছিলোঁ নৱেম্বৰতে আহিছিলোঁ এতিয়া মোৰ ৱেইট আপোনাৰ 72 পৰা মোৰ আপোনাৰ 67 হৈছেগৈ 5 কেজি ৱেইট মই কমাবলৈ মানে সক্ষম হৈছোঁ ইয়াত পাৰিলে আপোনালোকো আহক ইয়ালৈ সকলো যাৰ ৱেইট বাঢ়ি আছে সকলো ইয়াতে আহি জইন কৰক ৱেইট কমিব যথেষ্টখিনি ইম্প্ৰুভ পাব আপোনালোকে থেংক ইউ আণ্টি এতিয়া এজনী আণ্টিক চিনাকি কৰাই দিম কওক আণ্টি আপোনাৰ নামটো मेरा नाम नीता अग्रवाल है मैं 1.5 महीना हुआ क्लास ज्वाइन की वेट कम होने के लिए करी हूँ रिजल्ट बहुत अच्छा मिला है थैंक यू आइए ভিডিঅ'টো চাই ভাল পালে তো শেষত এটাই কথা কওঁ যে আপোনালোকৰ মৰমৰ মোৰ খুব প্ৰয়োজন হৈছে কাৰণ মোৰ ইউটিউবত অহা বেছি দিন হোৱা নাই মই লাহে লাহে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁহে যদিহে আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ অলপমান মৰমে মোক আগুৱাই যোৱাত সহায় কৰিব যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম